ৰাতিপুৱাই অকণমানটোৱে কৰিলে মোৰ লগত প্ৰেংক। কি প্ৰেংক কৰিলে দেখুৱাম বাৰু। স্কুলৰ কাৰণে উঠাই আছোঁ, উঠিবই নিবিচাৰে। তাৰ আগতে বলক টিফিনটো ৰেডি কৰি লওঁ। গজালি ওলোৱা কেইটামান সেউজীয়া বুট আৰু মগু, ই আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল নিশ্চয় আপোনালোকে জানে। কিন্তু ল'ৰা ছোৱালীবোৰে এনেকৈ চুমাই নাখায় নহয়, সিহঁতক টেঙৰামি কৰিয়ে কিবা এটা কৰি খুৱাবলগীয়া হয়। মই এইদৰেই বনাই খুৱাওঁ, টিফিনৰ কাৰণেও বহুত হেল্ডি হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে। গ্ৰাইণ্ড কৰোঁতে মই এটা পিঁয়াজো দিছিলোঁ আৰু অকণমান নিমখ। এতিয়া পেষ্টখিনিত মই ঢালিলোঁ 1 কাপ বেচন, অকণমান পেৰি পেৰি পাউডাৰ, জোখমতে নিমখ, কাৰণ মই আগতীয়াকৈ নিমখ দিছোঁ। নৰসিংহ পাতো ব্যৱহাৰ কৰিব পাৰে, মোৰ কিন্তু নাছিল আজি। চিল্লা বনাম বুলি ক'লেও বনাব পাৰে, মই কিন্তু টিকিহে বনাই দিছোঁ। ব'থ ছাইড ভালদৰে ঘিউত ফ্ৰাই কৰি দিছোঁ, বৰ এটা বেছি তেলো ব্যৱহাৰ নহয়। লগতে কেইটামান মাখানাও ৰ'ষ্ট কৰি দিছোঁ। এতিয়া এখিলা কলপাতৰ ওপৰত গোটেইকেইটা টিকি দি টিফিনটো মোৰ হৈ গ'ল। এতিয়া অকণমানটোক চাওঁ বলক, কেতিয়া যে উঠি সি ইউনিফৰ্ম পিন্ধি আকৌ ব্লেংকেট লৈ সোমাই আছে। সি বোলে আজি মোক প্ৰেংক কৰে। ট্ৰাফিক পইণ্টত ৰৈ আছোঁ, ট্ৰাফিক নাই যদিও ৰুলছ এণ্ড ৰেগুলেশ্যন মানিবই লাগিব। তেতিয়াহ'লে স্কুল পাই গ'লো, সি তাক থৈ আহোঁগৈ। আন এটা ভিডিঅ'ত আকৌ লগ পাম।